মোৰ চকুগুৰিবিলাক ক'লা পৰিছে আপুনিও কিন্তু বহুত চিন্তাত চলি হৰিছে দেই মামা এইবিলাক ভাল কথা নহয় মানে মেডিটেশ্যন কৰক এইবিলাক যে য়োগা কৰক এই গাড়ীখন আহিছে মানে খঙে উঠিলে মামাৰ লগত কথা পাতিলে এনেকুৱা হয় ব'লক ৰ'ব কথা পাতিছোঁ মই ক'ব বিচাৰিছোঁ মামা যিয়ে হওক নহওক আপুনি বহুত চিন্তা কৰে সেইখিনি কোনেও বুজিয়ে নাপায় মামা বহুত ইণ্টাৰেষ্টিং কথা এটা আছে হেৰি বোলে আপুনি বোলে গৰু চুৰো কৰে বোলে মই কোৱা নাই আকৌ দেই মানে মানুহবিলাকৰ পৰা শুনিছোঁ মানে গৰু চুৰ কৰে বোলে ভূত চুৰ কৰে কিবা কিবি মানে ঢেৰ কথা শুনিছোঁ এইবিলাক ভাল কথা নহয় মামা ভাল নালাগে ন নিজৰ মোমায়েক এজনৰ কথা যদি কোনোবাই বেলেগে কিবা এটা কয় মই ভাল নাপাওঁ মানে এইবিলাক ফাল্টু কথা শুনিবলৈ আৰু মই এটা কথা ক'ব বিচাৰোঁ যিয়ে নহওক 2024 আপোনাৰ ইলেকশ্যনত আপুনি আহিব আৰু এইটো কনফিডেঞ্চ ৰাখক নিজক মানে বিশ্বাস দিয়ক নিজক বিশ্বাস কৰক বেলেগক বিশ্বাস নকৰিব কোনোৱে চিঞৰি থাকিলে কি হ'ল গাড়ী আপোনাৰ আছে আপোনাৰ হাতত আছে আৰু এটা কথা কওঁ মামা এই হেৰি যে এই অখিল গগৈহঁতে লুৰিণজ্যোতি গগৈহঁতে বৰ ফাল্টু কথা কৈ আছে আকৌ আপোনাৰ কথা সেইবিলাকৰ পৰা সাৱধান থাকিব দেই পাৰিলে সেই কোনোবা বেজৰ ওচৰত তাবিজ এটা লৈ লওক আৰু এইটো কাম বেয়া কৰিছে নহয় আপুনি আকৌ এই যে সমাধি ক্ষেত্ৰলৈ যোৱা কামটো এতিয়া চাওক জুবিন দাই চাধা ভাল পায় মদ ভাল পাইছিলে সেই দুটা বস্তু ভৈৰৱ বাবাক অৰ্পণ কৰিব পাৰি তেতিয়াহ'লে জুবিন দাক কিয় অৰ্পণ কৰিব নোৱাৰি পাৰি ন সেইটো কথাত মই মানে বেয়া পাইছোঁ মই ভাগিন হিচাপে এজ এ ভাগিন আপোনাক কৈছোঁ সেইটোত বেয়া পাই লাভ নাই মানে আৰু মামা মই আৰু এটা কথা ক'ব বিচাৰোঁ মই আপোনাক জীৱনত নহয় সঁচা কথা ক'ব জীৱনত ইমান আপুনি সঁচা কথা কৈছে ন সেইকাৰণে আপুনি প্ৰতিফল পাই আছে আকৌ সঁচা কথাৰ কাৰণে পাইছে আপুনি যদি বাৰ বাৰ মিছা কথা ক'লে হয় নহয় তেতিয়া নাপালে হয় এতিয়া চাওক আপুনি এই আদানী এইবিলাক কি কাকনো মাতি দিছে বুলি কৈ আছে এতিয়া আপুনি কৰাই নাই কামটো এইবিলাক ফাল্টু কথা কৈ আছে নাই আপুনি নাই কৰা এতিয়া সেই জুবিন দাৰ ক্ষেত্ৰতে কৈছোঁ আপুনি কৈছে যে সেই জুবিনে সেইখন চিনেমাত ৰিলিজ কৰা কথাটো কাঞ্চনজঙ্ঘা মই হেৰি হয়নে নহয় এই জুবিন দাৰ কথাটোক লৈয়ে কৈছোঁ এতিয়া মই আপোনাৰ ফালে মাতিছোঁ আকৌ দেই মই ভালৰ কাৰণে মাতিছোঁ এতিয়া আপুনি কিমান সত্য কথা কৈ দিলে সেই কথাখিনি মানুহে বুজি পোৱা নাই নেকি কিমান সত্য কথা কৈ দিলে জুবিন দাই কেতিয়া কৈছিলে আপোনাক কিমান ভাল পাইছিলে জুবিন দাই জীৱন্ত কালত কৈ থৈ গৈছিলে হয় নে নহয় এতিয়া খং উঠিলে জুবিন দাই কাৰোবাক বেয়াকৈ মোকো ক'ব পাৰে আপোনাকো ক'ব পাৰে সেই লেট দেম কওক পিছত চৰিটো কয় ন ক'লেও কিন্তু এটা কথা আকৌ জুবিন দাৰ গুণখিনি বেছি আছিলে নেকি আপোনাতকৈ কিবা এটা বেছি আছিলে সেইকাৰণে কিজানি আপোনাক হেৰি কৰিছে কিন্তু এটা কথা ভাগিন হিচাপে মই আপোনাৰ লগতে আছোঁ আকৌ দেই মামা সদায় অলৱেজ লাভ ইউ আকৌ ঠিক আছে মামা বাই মামা গুড নাইট মই বেছি কথা নাপাতোঁ মানে কি জানে নাই নিশা আপুনিও ড্ৰিংক চিংক কৰি থাকে এইবিলাক ভাল কথা নহয় মানে ভাগিনে কথা পাতিব আকৌ মামাই ভাগিনীয়েকত জোৰা দি দিব সেইটো অকণমান আৰু মুস্কিল হ'ব আপুনি কৈ পেলাই সেই বিতৰ্কত গুচি যাব লাভ ইউ মামা গুড নাইট টেক কেয়াৰ সেইটো আমাৰ চুমাটো আকৌ পৰম্পৰাগত বুলি আমেৰিকাত শিকি আহিছোঁ কৈ দিব চুমা পঠা বাই মামা কাৰণ কেলৈ আপোনাক বেলেগে দিব পাৰে মই অনলাইনত কেলৈ দিব নহয় নে মামা